ৰাতিপুৱা 7টা নিছিলো কালি একেটা 1 লিটাৰ পানী খতম এটা লম আৰু এতিয়া Hello everyone, welcome back to my YouTube channel Journey with Miju, where every video is a fresh chapter in my shared adventure. I am Miju, genuinely excited to have you back with me once more. As you know that I am currently pursuing BTech CSE and a Bachelor of Technology in Computer Science and Engineering in specialization on Cloud Technology and Information Security in Assam Downtown University. আৰু যিসকলে মোৰ আগৰ ব্লগটো বা ভিডিঅ'টো চাইছে আপোনালোকে নিশ্চয় গমেই পাইছে যে মই গুৱাহাটীলৈ আহি গ'লোঁ আৰু ৰিজনটো তাতে কৈ দিছিলোঁ আৰু এতিয়া মানে পূজাৰ ভেকেশ্যন চলি আছে তথাপিও মানে মই গুৱাহাটীলৈ আহিলোঁ কিয় আহিলোঁ সেইটো ব্লগত ৰিজনটো দিছোঁ আপোনালোকে গৈ পেলাই মোৰ চেনেলটো ভিজিট কৰি তাতে চাব পাৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া হৈছে ৰাতিপুৱা 7টা আৰু মই এতিয়া মানে উঠিলোঁ জাষ্ট এতিয়াও মানে বিছনাতে আছোঁ ইয়াত চাব পাৰিছে বিছনাতে আছোঁ আৰু এতিয়া উঠিম এতিয়া মানে বিছনাৰ পৰা ওলাম আৰু তাৰ পিছত কি কৰোঁ ভাবিলে আপোনালোকলৈ শ্বেয়াৰ কৰিম তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো এফালে উঠোঁ আৰু এতিয়া বিছনাৰ পৰা উঠিয়ে মোৰ ৰেগুলাৰ কামটো হৈছে যে প্ৰথমতে বিছনাটো ঠিক কৰা কাৰণ বিছনাটো যেতিয়ালৈকে ঠিক নাথাকে মোৰ ভাল নালাগে ৰুমত থাকি অলপো ভাল নালাগে বা কিবা কাম কৰি ভাল নালাগে কেতিয়াবা যেতিয়াবা কলেজ যাওঁগে তো কেতিয়াবা ফটাফট টাইম নাথাকিলেও কিন্তু ফটাফটকৈ মই ৰুমটো চাফা কৰোঁ তাৰপিছতহে মই ক্লাছলৈ যাব লাগিলে 5 মিনিট দেৰি হ'ব কিন্তু প্ৰথমতে মই বিছনা ৰুমত যিমান বস্তু থাকে চব চাফা কৰি তাৰপিছতহে যাওঁ যাতে আহি পেলাই যাতে বিছনাবোৰ লেতেৰা দেখা নাপাওঁ লেতেৰা থাকিলে বহুত বেয়া লাগে মোৰ পিছত আহি পেলাই মানে কেনেকুৱা লাগে যেন ৰুমটো ইমান বেয়া হৈ আছে বা বিছনাটো ইমান বেয়া হৈছে সো সেইবাবে মই প্ৰথমতে সব যিমান বস্তু থাকে সব চাফা কৰি পেলাই পিছত ইউনিভাৰ্চিটিলৈ ৰেডি হৈ পেলাই যাওঁ আৰু বিছনাটো ঠিক কৰা হ'ল বাৰু কিন্তু এতিয়া মোৰ ব্ৰাছ কৰিম দাঁত ব্ৰাছ কৰি পিছত কিবা কিবি খাম আৰু সো এতিয়া দাঁত ব্ৰাছ কৰি লওঁ ব্ৰাছটো লৈ লৈছোঁ দেন কলগেট নাই কলগেট আনিব লাগিব কলগেট মানে কালিয়ে খতম হ'ল সো এতিয়া কলগেট আনিবলৈ যাওঁ আজিৰ বতৰটো বহুতেই ভাল হৈ আছে কালি একদম ইমানে বৰষুণ দিছে যে মোৰ কাপোৰযোৰ কাপোৰ কেইযোৰ ধুইছিলোঁ তো ৰুমতে ৰাখি দিলোঁ তাৰপিছত এইফালে মই কলগেট আনিব গৈছিলোঁ কিন্তু মোৰ চেম্পু নাছিলে তো চেম্পু লৈ পেলাই এইফালে মই ৰুমলৈ আহি আছোঁ আৰু এতিয়া জাষ্ট মানে ফেচ ৱাছ কৰি আহিলোঁ এনেই চেহেৰাটো বেয়া হৈ আছে এতিয়া যদি অলপ এনেই চাওক কিবি হৈ আছে পিম্পলছ ব্লেক স্পট কিবি হৈ আছে এতিয়া যদি আকৌ নিজৰ কেয়াৰেই অলপ নলওঁ স্কিন কেয়াৰ বা নিজৰ কেয়াৰ অলপ নলওঁ দেন চেহেৰাটো একো নাথাকিবই এনেই মানে মুখত কিবি হৈছে বাট ষ্টিল আই এম অ'কে ডেট মোৰ মুখত এইবোৰ আছে মই নিজকে বেয়া নাপাওঁ কেতিয়াও চ' ডেটছ মাই মটিভেশ্যন ডেট মই নিজকে ভাল পাই আছোঁ মোৰ ফেমিলিয়ে মোক ছাপোৰ্ট কৰি আছে চ' মোৰ ভাল লাগে সেইটোৱে ভাল লাগে চ' এতিয়া আৰু অলপ কিবি ক্ৰীম লগাম চাইছে যে এইটো ব্লেক স্পটটো আছে তাৰপিছত এইফালে অলপ এইখিনিতে অলপ চুলি গৈছিলে চ' ডক্টৰ দেখাই আছোঁ কিন্তু এতিয়াও ভাল হোৱা নাই এতিয়া অলপ ঠিক হৈছে আগতকৈ মানে এতিয়া কমিছে এইফালে অলপ চুলি গৈছিলে সেইখিনি মানে চুলি যেতিয়া দীঘল হৈ যায় দেন তেতিয়া ধৰা পৰে এতিয়া বহুত আহি গ'ল আগতে নাছিলে এতিয়া ডক্টৰ দেখাই আছোঁ চ' এতিয়া লাহে লাহে আহি আছে মই অলপ ক্ৰীম লগাই লওঁ মইশ্চাৰাইজাৰ লগাই আছোঁ মই এতিয়া ডক্টৰে দিয়া মইশ্চাৰাইজাৰ হয়তো এইটো হৈছে দাগটোৰ বাবে এইখিনিত যে দাগ হৈ আছে চ' সেইখিনিৰ বাবে দাগৰ বাবে দিছে চ' এইখিনি লগাম আৰু এতিয়া বহুদিন হৈ গ'ল 6 মাহ ধৰি মানে তেনেকৈ 6 মাহ নহয় বহুদিন তাতকৈ বেছি হ'ব তেনেকৈ মেডিচিন লৈ আছোঁ এতিয়া মানে কমিছে অলপ আগতকৈ আৰু এতিয়া অলপ ভোক লাগি আছে কিবা খাওঁ এতিয়া কি খাম আৰু কালি কল আনিছিলোঁ চ' কল আছে এতিয়া আৰু ঘৰৰ পৰাও কল দিছিলে সেইখিনি কিবা কল চাব লাগিব এতিয়া চোৱা নাই চাব লাগিব আৰু এইফালে মোৰ ৰাতিপুৱা মানে পানী খাবই লাগে সদায় মানে হেবিট হৈ গ'ল বহুত পানী খাই থাকোঁ অলপ পিছে পানী খাই থাকোঁ চ' এতিয়া পানী খাই লওঁ আৰু আনটো বটলত অলপ মানে চিয়া চিডছ দি দিওঁ পানীতে গ্লাছৰ মানে মই দিনটোত মানে অলপ পিছে পানী খাই থাকোঁ না চ' সেইবাবে পানী খাব লাগে
পানী খোৱা ভাল আপোনালোকেও খাব আৰু কোনে কোনে ৰাতিপুৱা উঠিয়ে পানী খাই কমেণ্ট কৰি জনাব দেই আৰু ইয়া মোৰ চিয়া চিডছ দি দিলো পানী আৰু এতিয়া এইখিনি থৈ দিম ইয়াতে ইয়া পানী বটল ৰেডি আৰু এতিয়া কিবা এটা খাই লওঁ আৰু এইফালে কালি আনিছিলোঁ ইয়া কল আনিছিলোঁ কালি এইকেইটা খাই শেষ কৰি দিলোঁ আৰু ইফালে আমলখিও আনিছিলোঁ ইয়াত দুটা আছে সৰু সৰু প্ৰথমতে কল দুটামান খাই লওঁ কল দুটা লওঁ আৰু ইফালে ইয়াৰ পৰা বিস্কুট দুটা লওঁ ইয়া ঘৰৰ পৰা যে কলকেইটা আনিছিলোঁ চোৱাই নাই নহয় কি হ'ল ৰ'ব চাই আছোঁ ইয়াতে ৰাখিছিলোঁ কলকেইটা এইকেইটাও পকি গ'ল চব একেলগে পকিছে মই চোৱাই নাছিলোঁ পকিল নে নাই আজি খাইছে আজিয়ে পকিছে ইমান খাব নোৱাৰিম আজি অলপ টাইট হৈ আছে ঢিলা হোৱা নাই এতিয়াও কালি খাব পাৰিম আজি নোৱাৰিম ৰাতিয়ে মানে ইয়া বুট আৰু মানে ৰাতিয়ে মানে পানীত তিয়াই থৈছিলোঁ এইকেইটা খাওঁ মানে ৰাতিপুৱাই উঠি পেলাই মই পানী খাওঁ দেন কল এটা খাওঁ যদি নাথাকে তেতিয়া নাখাওঁ আৰু থাকে বেছিভাগ টাইম মানে সদায় আনিয়ে থাকোঁ কল ডেইলি আনি থাকোঁ আৰু বুটটো খাওঁৱেই ডেইলি ইয়াৰ পিছত খাম মানে এতিয়া মানে এছাইনমেণ্ট কৰিম তো এছাইনমেণ্ট কৰাৰ টাইমত খাম আৰু ৰাতি লিখিছিলোঁ কিন্তু বহুত আছে এতিয়া এছাইনমেণ্টখিনি লিখিম এছাইনমেণ্ট বহুত দিছে ন অলপ লিখোঁ আৰু ৰাতিয়ে মানে মই এইফালে এনেকৈ স্কেল দি পেঞ্চিল দি পেলাই এনেকৈ মাৰ্জিন মাৰি লৈছিলোঁ চাৰিওফালে মাৰ্জিন গোটেইকেইটাত মাৰিছোঁ এতিয়া এইকেইটাত লিখিম আৰু প্ৰেক্টিকেলো লিখিব আছে তাৰপিছত আৰু এটা কপিও আনিব লাগিব লিখা ষ্টাৰ্ট কৰোঁ আৰু আৰু চাওক এইফালে মোৰ তৰকাৰী হৈ গ'ল আৰু এইফালে মই ভাত বহাই দিছোঁ খোৱা নাই হৈ যাব আৰু তাৰ খোৱাৰ আগতে মই কি কৰিম সেইখিনি আপোনালোকক দেখুৱাই আছোঁ কি কৰিম মানে কাপোৰবোৰ যে চাইছে এইকেইটা অলপ এইকেইটা ল'ম আৰু এতিয়া পিছত ৰ'দত দিম ৰ'দ ওলাইছে মেবি অলপ বাহিৰত এটা এটাকৈ মানে গোটেইকেইটা ল'ব লাগিব আৰু চাওক গোটেই কাপোৰ মোৰ হাততে আছে আৰু ক্লিপো লৈ লৈছোঁ এতিয়া মই বাহিৰত ৰ'দত লৈ যাম আজিৰ বতৰটো কালিতকৈ অলপ ভাল আছে কালি মানে বৰষুণ দি আছিলে কাপোৰ ধুইছিলোঁ তাৰপিছত বৰষুণ নামা ষ্টাৰ্ট হৈ গ'ল কিন্তু আজি বৰষুণ নাই তো সেইকাৰণে কাপোৰযোৰ এইটো ৰছীতে ৰাখিম আৰু ইফালে কাপোৰযোৰ এনেকৈ মানে ৰাখি পেলাই ক্লিপ মাৰি ৰাখি দিলোঁ যাতে বতাহ দিলেও নপৰে
এইফালে জোতাযোৰ ল'বলৈ পাহৰি থাকিলোঁ, চ' এইকেইটাকো ৰ'দত দিব লাগিব, কালিয়ে ধুই দিছিলোঁ। ইয়াৰ জোতাযোৰ এনেকৈ ৰাখি দিলোঁ, লগতে মোজাও ৰাখি দিলোঁ। আৰু কাপোৰকেইটা ৰ'দত দি আহিয়ে চাওক ভাত চাত চব হৈ গ'ল। ভাত তৰকাৰীটো আগতে হৈ গৈছিলে আৰু ভাত হৈ গ'লতো মানে 5 মিনিটমান পিছতে মই খাবলৈ বহিলোঁ। আৰু মানে কি হয়, মই ৰাতিপুৱাতে মোৰ চাহ খাবলৈ ইমান মন নাযায়। ৰাতিপুৱাতে মানুহে চাহ খায়, কিন্তু মোৰ ইমান চাহ খাবলৈ মন নাযায়। ঘৰত গ'লে আম্মাই মানে ৰাতিপুৱাতে একদম মোক ৰুটি বনাই, আমাৰ ঘৰত ৰুটি বনাই ৰাতিপুৱাতে। চ' আম্মাই ৰুটিৰ লগত চব্জি বনাই, মই চাহ যিহেতু নাখাওঁ, চ' চব্জি বনাই কিবা এটা তৰকাৰী বনাই মোৰ বাবে। আৰু আজি ভাতৰ লগত আছে ভোল আৰু মাছ। তাৰপিছত আকৌ এছাইনমেণ্ট লিখিম। এইফালে ভাত চাত খাই আকৌ লাগিলোঁ মানে এছাইনমেণ্ট লিখা, যিহেতু বহুত এছাইনমেণ্ট আছে, চ' কমপ্লিট কৰিব লাগিব। আৰু এতিয়া অলপ এছাইনমেণ্ট লিখি লওঁ, আৰু মানে লিখি আছিলোঁৱে আগতে। ইফালে বহুতকেইটা লিখিলোঁ, খায়ে সেইখিনি বাৰু ৰেকৰ্ড কৰা নাই। বহুত লিখা হ'ল, ইফালে আছে, ইফালে বহুত লিখা হৈ গ'ল আৰু বহুত লিখিব আছে। জাষ্ট এইখিনি লিখিলোঁ আৰু এতিয়া মানে লিখিম মই, তাৰপিছত ঘা পা ধুম, তাৰপিছত আৰু বাকী কাপোৰবিলাকো আনিব লাগিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। চ' অন্য এটি ভিডিঅ'ত লগ পাম। আৰু মই এতিয়া এছাইনমেণ্টখিনি কৰি লওঁ, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিব দেই, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। চ' লগ পাম অন্য এটি ব্লগত।